कार्बन और तार যৌগ আজি মই ইয়াৰ কি শিকাম তোমালোকৰ যে কাৰ্বনৰ যিবোৰ বন্ধনী আছে সেই বন্ধনীবোৰৰ সহায়ত কাৰ্বনে যৌগ সৃষ্টি কৰে সেই যৌগ যিবোৰ সৃষ্টি কৰে সেই যৌগবোৰ সৃষ্টি কৰোতে ইয়াক তিনিটা ভাগত ভাগ কৰা হয় প্ৰথম কি শৃংখল শৃংখল আন এটা কি শাখা শৃংখল শাখা শৃংখল আৰু আনটো কি বলয়াকাৰ শৃংখল তেছোৱা নামখিনি প্ৰথম শুনিছা এটা শৃংখল আন এটা শাখা শৃংখল আৰু বলয়াকাৰ শৃংখল এতিয়া চোৱা ধৰি লোৱা তোমালোকৰ কি বিউটেন C4H10 ঠিক আছে ইয়াৰ আগৰ ক্লাছত শিকাইছিলো বিউটেন কি বিউটেনত 4টা কাৰ্বন থাকিব আৰু হাইড্ৰোজেন 10টা থাকিব আমি বিউটেনটো কেনেকৈ লিখিব পাৰো কাৰ্বন প্ৰথমতে কাৰ্বন 4টা দি দিম ইয়াত হাইড্ৰোজেন এটা হ'ব মানে ইয়াৰ যোজ্যতা 4 যেহেতু 4ডাল সমযোজী বন্ধনী কৰিব গতিকে ইয়াত 4টাকৈ বন্ধ থাকিব লাগিব তাৰ বাকি যেটা ৰৈছে এটা হাইড্ৰোজেন দি দিবা সোৱা এইটো হ'ব বিউটেন 1 2 3 4 5 6 7 8 9 10 এইটো কি বিউটেন ইয়াত কাৰ্বনটো কেনে ধৰণে আছে ইয়াত কাৰ্বনটো এডাল চেনৰ দৰে আছে অৰ্থাৎ শৃংখলত আছে এনেকৈ চেনৰ দৰে আছে এইটোৱে আমাৰ কেনেকৈ থাকিব পাৰে কাৰ্বন কাৰ্বন ইয়াত এটা কাৰ্বন দি দিম ইয়াত এটা কাৰ্বন দি দিম ইয়াত হাইড্ৰোজেন থাকিব ইয়াত হাইড্ৰোজেন কেইটা লাগিব এডাল বন আছে এটা দুটা তিনিটা ইয়াত এডাল দুডাল তিনিডাল আছে গতিকে এটা হাইড্ৰোজেন লাগিব ইয়াত এডাল আছে বাকি তিনিটা হাইড্ৰোজেন থাকিব একো নাই কেনেকৈ লিখা প্ৰকাৰটো জানিলে তোমালোকে মনতে ৰাখিব নালাগে চোৱা ইয়াত কেইটা হাইড্ৰোজেন আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা তে চোৱা এইটো CH4 এইটো C410 এইটো C410 মানে এইটো এটা বিউটেন এইটো এটা বিউটেন কিন্তু ইয়াৰ যেটো আকাৰ আছে আকাৰটো দুটাৰে বেলেগ বেলেগ তে ঠিক আছে মানে কি বুজি পালা এইটো আকাৰৰ বিউটেনত ই শৃংখলত আছে শৃংখল যদি ইয়াৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰো ই শৃংখলত আছে আৰু ইয়াত এইটো শাখা শৃংখল হিচাপে আছে শাখা শৃংখল তেছোৱা ইয়াত শাখা শৃংখল মানে কি ইয়াত যিডাল কাৰ্বনৰ 4ডাল বান্ধনী আছে সেই বান্ধনীডাল কাৰ্বনে কাৰ্বনৰ লগত যি বান্ধনী কৰি ই আগবাঢ়ি গৈছে ইয়াত এডাল চেনৰ দৰে গৈছে কিন্তু ইয়াত দুটা যোৱাৰ পাছত এটাৰ পৰা দুটা কাৰ্বন ওলাই গৈছে মানে ইয়াত শাখা হৈ ওলাই গৈছে কাৰ্বনৰ পৰা গতিকে এইটো শাখা শৃংখল আৰু এইটো শৃংখল এতিয়া চোৱা ইয়াৰ যদি তোমালোকৰ এই দুটা ভাগৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ এটা সূত্ৰ এটা থাকিব সেইটো কি যিবোৰ যৌগৰ আণবিক সংকেতটো একে কিন্তু ইয়াৰ আকাৰ বেলেগ বেলেগ সেইবোৰক আমি সমযোজী যৌগ বুলি কওঁ মানে ইয়াত সাইডত লিখি দিছো এইটো C4H10 যিবোৰ যৌগৰ আণবিক সংকেত একে কিন্তু ইয়াৰ আকৃতি বেলেগ বেলেগ ঠিক আছে যিবোৰ যৌগৰ আণবিক সংকেত একে কিন্তু ইয়াৰ আকৃতি বেলেগ বেলেগ তেনেবোৰ যৌগক সমযোজী যৌগ বলে সমযোজী যৌগ বলে
এতিয়া চোৱা ইয়াতে বিউটেনৰ C4H10 এইটো C4H10 দুটাৰ আকৃতি বেলেগ বেলেগ বা আকৃতি মানে আকাৰ বেলেগ বেলেগ কিন্তু ইয়াৰ যিটো আণবিক সংকেত দুটাৰে একে ঠিক আছে বুজি পালা আৰু এইটো এটা শৃংখল কাক কয় বুজি পালা আৰু শাখা শৃংখল কাক কয় বুজি পালা মানে যদি এটা চেইনৰ দৰে যায় ই শৃংখল আৰু ইয়াত যদি এটা কাৰ্বনৰ পৰা ব্ৰাঞ্চ মানে শাখা হৈ ওলাই যায় সেইবোৰ শাখা শৃংখল এতিয়া তোমালোকে পাবা দেখি লোৱা এতিয়া তোমালোকে পাবা বলয়াকাৰ শৃংখল কি বলয়াকাৰ শৃংখল হ'ল ধৰি লোৱা বলয়াকাৰ শৃংখল কি বলয়াকাৰ শৃংখল প্ৰথমতে চাবা ধৰি লোৱা C6H12 এইটোক আমি কি বুলি কম এইটোক আমি কম সাইক্লোহেক্সেন ঠিক আছে ইয়াত আমি সাইক্লোহেক্সেনটো কেনেকৈ লিখিম সাইক্লোহেক্সেনটো আমি যদি এনেকৈ 6টা কাৰ্বন দি দিও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াত ধৰা হাইড্ৰোজেন আমি দি দিলো ইয়াত হাইড্ৰোজেন দি দিলো কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা তেতিয়া কি হ'ব অকল হেক্সেন হ'ব কিন্তু সাইক্লোহেক্সেনটো লিখাৰ কাৰণে আমি বলয়াকাৰ শৃংখলত লিখিব লাগিব এনেকৈ যদি লিখো এইটো শৃংখল হ'ব আৰু শৃংখলত লিখিলে ই হেক্সেন হ'ব গতিকে যদি সাইক্লোহেক্সেন কৰিব লাগে তেতিয়া হলে আমি অলপ বেলেগকৈ লিখিব লাগিব সাইক্লোহেক্সেন তোলে C6H12 আমি যেটো এই মাত্ৰ দেখাই দিলো এটো হেক্সেন এটো C6H14 আছিল এতিয়া চোৱা ইয়াত কাৰ্বনটো দিম তাৰ পাছত ইয়াত দিম আৰু ইয়াত দিম এতে কি কেইটা আছে কাৰ্বন 6টা আছে এতিয়া ইয়াৰ মাজত বন কেইটা পাণ্ডনি কেইটা দি দিলো এতিয়া ইয়াত দুডাল বন আছে দুটা হাইড্ৰোজেন ইয়াত দুটা হাইড্ৰোজেন ইয়াতো দুটা হাইড্ৰোজেন ইয়াতো দুটা হাইড্ৰোজেন ইয়াতো দুটা হাইড্ৰোজেন এনেকৈ এইটো কাৰ্বনতো দুটা হাইড্ৰোজেন এতিয়া হাইড্ৰোজেন বনিলোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা আৰু কাৰ্বন 6টা তিনিটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে গতিকে এইটো সাইক্লোহেক্সেন এইটোই হ'ব বলয়াকাৰ আকৃতিৰ যৌগ বলয়াকাৰ শৃংখল অৰ্থাৎ বলয়াকাৰ শৃংখল কি বুজি পালা এতিয়া চোৱা আৰু এটা আছে ইয়াতে লিখি দিছো বেনজিন নামটো শুনা নাই নিশ্চয় বেনজিনৰ আণবিক সংকেতটো কি C6H6 ইয়াত C6H12 আছে বেনজিনৰ একে ধৰণে অলপ বেলেগ ইয়াত চোৱা ইয়াত তিনিডাল দ্বিবন্ধনী থাকিব এইডাল যদি দিও এইডাল নাথাকে এইডাল থাকিব এইডাল নাথাকে এইডাল থাকিব চোৱা ইয়াত একবন্ধনী আছিল 6ডাল এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছয়ডাল ইয়াত তিনিডাল দ্বিবন্ধনী এডাল দুডাল তিনিডাল এই তিনিটা জায়গাত দ্বিবন্ধনী আছে বাকি তিনিটা জায়গাত একবন্ধনী আছে গতিকে ইয়াত এডাল দুডাল তিনিডাল আছে এটা হাইড্ৰোজেন দিলে হ'ব এইটোতো এডাল দুডাল তিনিডাল আছে এটা হাইড্ৰোজেন তেনেদৰে প্ৰত্যেকটোতে একোটা হাইড্ৰোজেন গতিকে এইটো হ'ব বেনজিনৰ আকাৰ ঠিক আছে এটো বেনজিন C6H6 আৰু এটো সাইক্লোহেক্সেন C6H12 এইকেইটা আকাৰকেইটা মনত ৰাখিবা আৰু এইবোৰ কিহৰ ওপৰত পৰিব এইবোৰ বলয়াকৃতিৰ শৃংখল বুজি পালা বিউটেনত দেখুৱাই দিছো শাখা শৃংখল বিউটেনত দেখুৱাই দিছো আৰু বলয়াকাৰ শৃংখলটো আমি বেনজিন আৰু সাইক্লোহেক্সেনত দেখুৱাই দিছো এতিয়া চোৱা এই যিমানবোৰ শিকিলো আটাইবোৰতে কাৰ্বন আৰু হাইড্ৰোজেন আছে ঠিক আছে আটাইবোৰতে অকল কাৰ্বন হাইড্ৰোজেনৰ বান্ধনী কাৰ্বন আৰু হাইড্ৰোজেন বন্ধৰ দ্বাৰা গঠিত গতিকে এইবোৰক আমি কি বুলি কম হাইড্ৰোকাৰ্বন এইবোৰক আমি কি বুলি কম হাইড্ৰোকাৰ্বন এতিয়া চোৱা এই হাইড্ৰোকাৰ্বনবোৰৰ যিবোৰ হাইড্ৰোকাৰ্বনত ধৰি লোৱা সাইক্লোহেক্সেনে হওক বিউটেনে হওক সেইবোৰত কাৰ্বনৰ মাজত একবন্ধনী আছিল গতিকে সেইবোৰক আমি কি বুলি কম সংপৃক্ত যৌগ ঠিক আছে সংপৃক্ত যৌগ বুলি কম যিবোৰত একবন্ধনী আছিল
এই সংপৃক্ত যৌগবোৰৰ যিবোৰত তোমাৰ হাইড্ৰকাৰ্বন এই সংপৃক্ত যৌগবোৰৰ যিবোৰ হাইড্ৰকাৰ্বনৰ সংপৃক্ত যৌগ হয় অৰ্থাৎ যিবোৰ হাইড্ৰকাৰ্বনৰ একবান্ধনী থাকে সেইবোৰক আমি কি বুলি কম একবান্ধনী থকাবোৰক আমি কি বুলি কম সেইবোৰক কম আমি এলকেন কি এলকেন মনত ৰাখিবা এই শব্দটো এলকেন বুলি কম হাইড্ৰকাৰ্বনৰ যিবোৰ হাইড্ৰকাৰ্বনত একবান্ধনী অৰ্থাৎ সংপৃক্ত যৌগ থাকে সেইবোৰক এলকেন বুলি কম আৰু যিবোৰ হাইড্ৰকাৰ্বনৰ দ্বিবান্ধনী থাকে দ্বিবান্ধনী থকাবোৰক আমি কি বুলি কম এলকিন হাইড্ৰকাৰ্বনৰ যিবোৰ যৌগৰ একবান্ধনী থাকে সেইবোৰক এলকেন যিবোৰৰ দ্বিবান্ধনী থাকে অৰ্থাৎ অসংপৃক্ত যৌগ এইটো অসংপৃক্ত যৌগ সেইবোৰক এলকিন বুলি কম আৰু হাইড্ৰকাৰ্বনৰ যিবোৰ ত্ৰিবান্ধনী থাকে সেইবোৰক আমি এলকাইন বুলি কম এইকেইটা মনত ৰাখিবা এলকেন এলকিন এলকাইন হাইড্ৰকাৰ্বন গম পালো মই যিবোৰ উদাহৰণ দিলো সেইবোৰ হাইড্ৰকাৰ্বন সেইবোৰৰ যিখিনি সংপৃক্ত অৰ্থাৎ একবান্ধনী থাকে এলকিন আৰু অসংপৃক্ত দুটা ভাগ আছে এটা দ্বিবান্ধনী এটা ত্ৰিবান্ধনীও থাকিব পাৰে গতিকে দ্বিবান্ধনীখিনিক এলকিন আৰু অসংপৃক্ত ত্ৰিবান্ধনীখিনিক এলকাইন এইখিনি মনত ৰাখিবা এতিয়া চোৱা তোমালোকক মই প্ৰথম ভিডিঅ'টোত দেখুৱাইছিলো বিষম পৰমাণু কি দেখুৱাইছিলো বিষম পৰমাণু অৰ্থাৎ কাৰ্বন হাইড্ৰজেন বান্ধনীটোৰ হাইড্ৰজেনৰ সলনি ইয়াত যদি আমি এটা বেলেগ পৰমাণু দিওঁ অৰ্থাৎ বেলেগ যদি আমি ইয়াত এটা হাইড্ৰজেনৰ সলনি বেলেগ এটা যদি দিওঁ অৰ্থাৎ অক্সিজেনো দিব পাৰো নাইট্ৰজেনো দিব পাৰো এনেকৈ বেলেগ বেলেগ যদি দিওঁ তেতিয়াহ'লে তাক আমি বিষম পৰমাণু বুলি কম বিষম পৰমাণু যৌগটোক মানে কাৰ্বনৰ কেটিনেশনৰ সহায়ত বন্ধনী কৰে সেই বন্ধনী কৰোতে তাৰ যিটো হাইড্ৰকাৰ্বন থাকিব যিখিনি হাইড্ৰকাৰ্বন কাৰ্বনৰ লগত বাকিখিনিত আমি হাইড্ৰজেন দিম সেই হাইড্ৰজেনৰ সলনি যদি তাক আমি বেলেগ দি দিওঁ সেইখিনিক বিষম পৰমাণু বুলি কম যৌগটোত তাক বিষম পৰমাণু এতিয়া বিষম পৰমাণু কি কি হ'ব পাৰে প্ৰথমতে বিষম পৰমাণুটো এটা মৌল হ'ব পাৰে নাইবা আমি ভাবি আছো মৌল হ'ব পাৰে কিন্তু ইয়াৰ এটা মূলকো হ'ব পাৰে মৌলৰ সলনি মূলকো হ'ব পাৰে এতিয়া চোৱা মূলক কি তাৰ আগতে জনাৰ আগতে তোমালোকে জানিব লাগিব এই যি বিষম পৰমাণুটো আছে ধৰি লোৱা ইয়াত CH3 আছে ইয়াত ধৰি লোৱা হাইড্ৰজেন আছে ইয়াত কাৰ্বন আছে ইয়াতো এনেকৈ হাইড্ৰজেন আছে ইয়াত ধৰি লোৱা এইটো এটা বিষম পৰমাণু এইটো গোটেইখিনি এটা যৌগ ইয়াত এইখিনি হ'ল বিষম পৰমাণু এই যৌগটোৰ ধৰ্মখিনি এতিয়া কিহৰ ওপৰত নিৰ্ভৰ কৰিব এই বিষম পৰমাণুটোৰ ইয়াৰ অক্সিজেনটোৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াত O আছে অক্সিজেনটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে ই এটা কাৰ্যকৰী মানে এই যৌগটোৰ ধৰ্ম নিৰ্ধাৰণ কৰাত ই কাৰ্য কৰে গতিকে ইয়াক আমি কাৰ্যকৰী মূলক বুলি কওঁ মূলক কি গম পালা কাৰ্বনৰ লগত এই অক্সিজেনটো এনেকৈ থকা এই মই দেখুৱাই দি আছো চাৰ্টত এখন তোমালোকক তালিকা এখনৰ সহায়ত দেখুৱাই দি আছো খালি মনত ৰাখা ইয়াত অক্সিজেনৰ ওপৰত এই যৌগটোৰ ধৰ্ম নিৰ্ভৰ কৰে গতিকে এই মূলকটোক এইখিনিক আমি কাৰ্যকৰী মূলক বুলি কওঁ গতিকে এই মূলক তোমাৰ মূলক হ'ব পাৰে বিষম পৰমাণুটো নাইবা মৌল হ'ব পাৰে এতিয়া মূলকবোৰ কেনেকুৱা হ'ব পাৰে মই দেখুৱাই দিছো ইয়াত লিখি দিছো বিষম পৰমাণু ইয়াৰ বিষম পৰমাণুবোৰৰ কি ক্লোৰিনৰ আমি ইয়াক হেলো বুলি কওঁ কাৰ্যকৰী মূলক হিচাপে হেলোজেন তোমাৰ হেলোজেন বুলি কয় সেই যিটো ক্লোৰিনৰ ব্ৰমিনৰ গ্ৰুপ আছে তাত ক্লোৰো থাকিব পাৰে ব্ৰমো থাকিব পাৰে ক্লোৰিন আৰু ব্ৰমিনৰ ক্লোৰো ব্ৰমো অৰ্থাৎ যদি সংকেত হিচাপে লিখো ক্লোৰো
আৰু ব্ৰমো এইটো বিষম পৰমাণুৰ আৰু যদি অক্সিজেন হিচাপে থাকে বিষম পৰমাণুটো যদি অক্সিজেন হিচাপে থাকে তেতিয়াহ'লে চাৰিটা প্ৰকাৰে থাকিব পাৰে অৰ্থাৎ প্ৰথমটো এলকহল হলে তোমালোকৰ কাৰ্বনৰ লগত OH হৈ থাকিব কি থাকিব বিষম পৰমাণুটো OH আৰু এলডিহাইড হলে ধৰি লোৱা এইটো কাৰ্বন এই কাৰ্বনটোত এটা ডাবল বন্ধনী হৈ O থাকিব আৰু H থাকিব আৰু এইফালে বেলেগ কাৰ্বন থাকিব নাইবা কিবা বেলেগ থাকিব আৰু কিটোন হৈ যদি থাকে এইকেইটা সংকেত মনত ৰাখিব লাগিব তোমালোকে কাৰ্বনত এটা ডাবল বন্ধনী হৈ অক্সিজেন থাকিব আৰু দুয়োফালে এইফালে আৰু এইফালে শৃংখল হৈ যাব ইয়াত কাৰ্বন থাকিব পাৰে নাইবা হাইড্ৰজেন বেলেগ গ্ৰুপ থাকিব পাৰে আৰু বেলেগ থাকিব পাৰে এইফালেও কাৰ্বন যাব পাৰে তেনেকৈ আৰু 4 নম্বৰটো হ'ব কাৰ্বক্সিলিক এচিড অৰ্থাৎ অক্সিজেন হিচাপে থকা এইখিনি গ্ৰুপ আৰু কাৰ্বক্সিলিক এচিড হলে কেনেকুৱা হ'ব ইয়াত পাৰ্থক্যটো অকল আগত H আছিল এলডিহাইডত ইয়াত OH থাকিব আৰু এইফালে দ্বিবন্ধনী কৰি অক্সিজেনৰ সৈতে থাকিব অৰ্থাৎ এইকেইটা বিষম পৰমাণুৰ ভাগ এইখিনি তোমালোকে মনত ৰাখিব লাগিব ক্লোৰিন ব্ৰমিন হলে এনেকুৱা আৰু যদি অক্সিজেন হিচাপে এলকহল হয় তেতিয়াহ'লে OH থাকিব যদি এলডিহাইড হয় বিশেষকৈ এইখিনি মনত ৰাখিবা এলডিহাইড যদি হয় তেতিয়াহ'লে C ডাবল বন্ড O H থাকিব কিটোন হলে C ডাবল বন্ড O আৰু দুয়োফালে এইফালে যাব আৰু কাৰ্বক্সিলিক এচিড হলে C ডাবল বন্ড O আৰু এইফালে OH তে চোৱা এইখিনি বিষম পৰমাণুৰ কথা এতিয়া তোমালোকে পাবা সমগণীয় শ্ৰেণী অৰ্থাৎ ধৰা বহুকেইটা যৌগ আছে যৌগ মানে ধৰি লোৱা ধৰা বিউটেনৰে দিলো ধৰা মিথেন CH3OH ইয়াত 2 দিলো CH5OH C3H7OH C4H9OH এইটো কি হল এইটো প্ৰথমতে আছিল CH3 মিথেন এইটো C2H6 আছিল মিথেন ইথেন আৰু এইটো C3H8 আছিল মানে মিথেন ইথেন প্ৰপেন এনেকৈ আছিল এতিয়া আমি ইয়াত OH লগাই দিলো অৰ্থাৎ যদি কিছুমান যৌগ এটা শ্ৰেণীৰ যৌগ যত তাৰ যিটো কাৰ্যকৰী গ্ৰুপ আছে সেই কাৰ্যকৰী গ্ৰুপটো যদি একেই থাকে অৰ্থাৎ এটা শ্ৰেণীৰ যৌগ যত ইয়াৰ কাৰ্যকৰী মূলক এটা শ্ৰেণীৰ যৌগ যত ইয়াৰ কাৰ্যকৰী মূলকবোৰ একেই তেনে শ্ৰেণীৰ যৌগক সমগণীয় শ্ৰেণী বোলে ঠিক আছে এটা শ্ৰেণীৰ যৌগ যত ইয়াৰ কাৰ্যকৰী মূলক বৰ একে শ্ৰেণীৰ এটা শ্ৰেণীৰ যৌগ যত ইয়াৰ কাৰ্যকৰী মূলকবোৰ একে তেনে শ্ৰেণীৰ যৌগক সমগণীয় শ্ৰেণী বোলে এতিয়া চোৱা এইকেইটা উদাহৰণ প্ৰথমতে এইটো CH3OH এইটোক আমি কি বুলি কম জানানে মিথানল ইয়াত মই লিখি দিছো মিথানল মিথেন আছিল তাৰ পৰা অল হল আগত মই দেখুৱাই দিছিলো যদি তোমালোকৰ হেৰি আছিল কি আছিল এলকহল আছিল এলকহল যত আছিল তাত OH আছিল OH গ্ৰুপ যত আছিল তাত এলকহল আছিল অৰ্থাৎ অল এইটোক আমি কি বুলি কম অল পিছত নামাকৰণত পাবা অৰ্থাৎ এইটো মিথানল আৰু এইটো কি ইথানল
ইথানল ইথানল বুলি কয় ইয়াক আৰু মিথানল ইথানল প্ৰপানল এইটো কি প্ৰপানল আৰু এইটো কি বিউটানল বিউটানল মিথেন ইথেন প্ৰপেন বিউটেন তাৰ পৰা আহিছে ইয়াত OH গ্ৰুপ যদি থাকে হেকৰ ফালে অল গতিকে ইয়াৰ কাৰ্যকৰী মূলক হিচাপে OH আছে OH কাৰ্যকৰী মূলক আছে কাৰণে এইটো এটা সমগনীয় শ্ৰেণী ঠিক আছে সমগনীয় শ্ৰেণী কি বুজি পালা এইটো এটা উদাহৰণ দি বুজাই দিলো কিতাপতো আছে তোমালোকৰ তে ঠিক আছে আজিৰ এই ভিডিঅ'টোত কাৰ্বন আৰু যৌগৰ ইয়ালৈকে শেষ কৰিলো ইয়াৰ পাছত তোমালোকক নামকৰণ শিকাম ধন্যবাদ